বিটিসি লক্ষ লক্ষ সংখ্যালঘু জনগণে আপোনাৰ মুখলৈ চাই আছে আপুনি প্ৰশ্নৰ উত্তৰ দিয়ক আমাৰ প্ৰতিটো সংখ্যালঘু যিখিনি পৰিয়াল আজি শৰণাৰ্থী শিবিৰত আছে অতি শীঘ্ৰে সেই পৰিয়ালসমূহ নিজৰ নিজৰ মাটিত পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰক উপযুক্ত ক্ষতিপূৰণৰ ব্যৱস্থা কৰক এই কথা আমি স্পষ্টভাৱে আজিৰ এই সংবাদমেলৰ জৰিয়তে বিটিসি প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ সন্মুখত দৃষ্টিগোচৰ কৰিছো দ্বিতীয় কথাটো হ'ল বিশেষকৈ আমাৰ তামুলপুৰ জিলাত যি জিলাৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াই বিটিসি চিফ হৈছে যি গৈবাৰী সমষ্টিৰ পৰা তেওঁ বিটিসি চিফ হৈছে এই সমষ্টিটোৰ মানুহ এই তামুলপুৰ জিলাৰ মানুহ যিখন জিলাৰ পৰা মই নিজে বিলং কৰোঁ মোৰ ঘৰ তাত সেই জিলাখনত আজি প্ৰায় 4 মাহ ধৰি ধাৰাবাহিকভাৱে বিশেষকৈ ধৰ্মীয় সংখ্যালঘু মুছলমানসকলৰ নামত ডি বটাৰ অৰ্থাৎ বিদেশী ন্যায়াধিকৰণত ধাৰাবাহিকভাৱে জাননী আহি আছে আজি সেই অঞ্চলত বসবাস কৰি থকা শতাধিক সহস্ৰাধিক ধৰ্মীয় সংখ্যালঘু প্ৰকৃত ভাৰতীয় নাগৰিকক চৰকাৰে ইচ্ছাকৃতভাৱে বিদেশী ন্যায়াধিকৰণৰ নাম দ্বাৰা যিটো নামৰ যিটো স্বদেশিক বিদেশী বনোৱা মেচিন আছে সেই মেচিন ব্যৱহাৰ কৰি সীমান্ত আৰক্ষী বৰ্ডাৰ আৰক্ষীক ব্যৱহাৰ কৰি তেওঁলোকে বিদেশী বনাব বিচাৰিছে আমি কিছুদিন আগতে নতুন দিল্লীৰ যন্তৰ মন্তৰত প্ৰতিবাদ কৰি এই কথা আমি দাঙি ধৰিছো কিছুদিন আগতে তামুলপুৰ মহকুমাৰ মাজমজিয়াত বৰ্তমান তামুলপুৰ জিলা সদৰৰ মাজমজিয়াত আমি আন্দোলন কৰি এইখিনি কথা দাঙি ধৰিছো তথ্য সহকাৰে তাৰ পৰৱৰ্তী সময়ত আমি তামুলপুৰৰ মাননীয় বিধায়ক জলেন দৈমাৰী ডাঙৰীয়াক ABMCৰ সজাতি দলে সাক্ষাৎ কৰি আমাৰ সকলো নথিপত্ৰ তেওঁক দাখিল কৰিছো যে আপুনি আমাৰ এই যিসকল সংখ্যালঘু 60 ঘৰ মানুহক চৰকাৰে ইচ্ছাকৃতভাৱে বিদেশী বনাব বিচাৰিছে সেই মানুহখিনিক কাষত আপোনালোকে থিয় দিয়ক আমি তেওঁলোকক এটা কথা আজি সংবাদমেলৰ জৰিয়তে আকৌ কৈছো মিষ্টাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আপোনাক যিখিনি মানুহে ভোট দি গৈবাৰী সমষ্টিত পৰা MCLA হিচাপে জিকাই আনি আপোনাক বিটিসি চিফ পাতিছে সেইসকল মানুহ আজিৰ তাৰিখত বিদেশী হ'ব গৈছে সেই মানুহখিনিৰ প্ৰতি আপোনাৰ কোনো দায়িত্ব নাই নেকি আপুনি বাৰম্বাৰ কৈছে যে এইবিলাক সমস্যা মই সমাধান কৰিম আমি আপুনি এতিয়া দিছপুৰৰ চৰকাৰত আছে UPPL তো বৰ্তমান NDAৰ অংশীদাৰ তেওঁলোকৰ কেন্দ্ৰত চৰকাৰৰ তেওঁলোক অংশীদাৰ ৰাজ্য চৰকাৰত অংশীদাৰ বিটিসিত তেওঁলোকৰ নিজা চৰকাৰ আছে 3-4 জনকৈ বিধায়ক আছে মন্ত্ৰী আছে আপোনালোকে কিয় অসমৰ তামুলপুৰ জিলাৰ যিসকল সংখ্যালঘু মানুহৰ নামত যি বিদেশী ন্যায়াধিকৰণৰ ধাৰাবাহিক জাননী আহি আছে যি অন্যায় আৰু অত্যাচাৰ হৈ আছে ডিটেনশ্যন চেণ্টাৰলৈ তিলকৈ মৰিবলৈ টানি দিয়াৰ যে ষড়যন্ত্ৰ কৰিছে এই ক্ষেত্ৰত কিয় বাধা দিব পৰা নাই জলেন দৈমাৰী ডাঙৰীয়াই বিধায়ক হিচাপে যেতিয়া তামুলপুৰৰ বিধায়ক তেওঁৰ সন্মুখত যেতিয়া আমি প্ৰশ্ন উত্থাপন কৰিছিলোঁ তেওঁ কৈছিল যে বিষয়টো মই আমাৰ দলীয়ভাৱে আলোচনা কৰিম সেই কথা আজি 2 মাহ পাৰ হৈ গ'ল কি কৰিলে মিষ্টাৰ জলেন দৈমাৰী ডাঙৰীয়া কি কৰিলে মিষ্টাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আমি প্ৰশ্ন উত্থাপন কৰিছোঁ কাৰণ এটা কথা ABMC স্পষ্টভাৱে আপোনালোকক আজি সংবাদমেলৰ জৰিয়তে কৈ দিব বিচাৰিছো বিটিসি অঞ্চলত ধৰ্মীয় সংখ্যালঘু মুছলমানসকল যুগ যুগান্তৰৰ পৰা বসবাস কৰি আছে এই বিটিসি অঞ্চলত BAC হওক BTC হওক BTR হওক যিমানখিনি চুক্তি স্বাক্ষৰিত হৈছে প্ৰত্যেকখন চুক্তিত কিন্তু আমাৰ সংখ্যালঘু মুছলমানসকলৰ কিন্তু দেশ জড়িত হৈ আছে এর প্ৰতিটো জাতি জনগোষ্ঠীৰ দেশ জড়িত হৈ আছে কিন্তু আজি আপোনালোকে শাসনত বহি আপোনালোকে ধৰ্মীয় সংখ্যালঘুসকলক বাহিৰৰ দৃষ্টিৰে চাব সকলো দিশৰ পৰা বঞ্চিত কৰিব ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰিব আপোনাৰ নাগৰিকত্বৰ পৰা বঞ্চিত কৰিব শৰণাৰ্থীসকল পুনৰ সংস্থাপনৰ ব্যৱস্থাৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ গুৰুত্ব নিদিব এইবিলাক কথা মানি লোৱা নহ'ব আমি এই বিটিসি অঞ্চলত একমাত্ৰ ভোট দিবৰ কাৰণে বসবাস কৰি থকা নাই এই বিটিসি অঞ্চলত আমি থলুৱা সংখ্যালঘু মানুহ আমি এই অঞ্চলত প্ৰতিটো সম্পদৰ ওপৰত এই অঞ্চলত হ'ব অধিকাৰ এই আমাৰ বিটিসি অঞ্চলৰ সংখ্যালঘু ৰাইজৰ আছে এই ক্ষেত্ৰত আমি স্পষ্টভাৱে বিটিসি চৰকাৰ মিষ্টাৰ বিটিসি চিফ প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাইছো যে বিটিসি অঞ্চলৰ লক্ষ লক্ষ সংখ্যালঘু জনসাধাৰণৰ যি আবেগ যি অনুভূতি আপুনি বুজক এই অঞ্চলৰ জনগণৰ যিখিনি মৌলিক সমস্যাখিনি সমাধান কৰি দিয়াত আপুনি আগভাগ লওক যদি আপুনি সঁচাকৈ আগভাগ লৈ এই সমস্যাখিনি সমাধান কৰাৰ পথত আগবাঢ়ি লৈ যায় এজন মহান নেতা হিচাপে বিটিসিত আপুনি চিহ্নিত হৈ থাকিব নহ'লে আগন্তুক দিনত ধাৰাবাহিকভাৱে আন্দোলনৰ মুখামুখি হ'বলৈ প্ৰস্তুত থাকক কাৰণ প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি বহুত সুন্দৰ সুন্দৰ কথা সভা সমিতিত কয় কিন্তু কাৰ্যক্ষেত্ৰত কিন্তু সেইবিলাকৰ সম্পূৰ্ণ ওলোটাই কিন্তু আমি দেখিবলৈ পাইছোঁ কথাবোৰ শুনিবলৈ ভাল কিন্তু কাৰ্যক্ষেত্ৰত যেতিয়া ৰূপায়িত নহয় সেইবিলাক কথা কিন্তু এদিন টেঙা লগা হ'ব আৰু টেঙা কথা কিন্তু বহুদিন বজাৰত নচলে টেঙা কথা বহুদিন বজাৰত নচলে মিষ্টাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আপুনি এই কথা মনত ৰাখক আমি আহ্বান জনাইছোঁ যিখিনি প্ৰতিশ্ৰুতি নিৰ্বাচনী ইস্তাহাৰত উল্লেখ কৰিছিল আজি বিটিসিত LP হওক UP টেট আজি 10 বছৰ ধৰি টেট পাতিলে এতিয়ালৈকে বিটিসি চিফ প্ৰমোদ বড়ো ডাঙৰীয়া যেতিয়া তেওঁলোকে নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিল যে বিটিসিত তেওঁলোকে টেট শিক্ষক নিযুক্তি দিব এতিয়ালৈকে কিয় বিটিসিত যিখিনি টেট পাছ কৰি থকা শিক্ষক আছে পাৰ্টি আছে পাৰ্টিসমূহক কিয় নিযুক্তি দিয়া নহ'ল তেওঁলোকে কৈছে চাকৰি দিব কেইটা চাকৰি দিলে বিটিসি চৰকাৰে প্ৰশ্ন কৰিছোঁ আমি
আজি যিসকল পাৰ্টীয়ে BTCত LP আৰু UPৰ টেট পাছ কৰি থৈছিল সেই পাৰ্টীসমূহ আজিৰ তাৰিখত BTCৰ বাহিৰলৈকে গুচি যাব লগা হ'ল, BTRৰ বাহিৰলৈকে গুচি যাব লগা হ'ল। সেই পাৰ্টীসমূহৰ গুচি যোৱাৰ ফলত আজিৰ তাৰিখত BTC অঞ্চলত যোগ্য প্ৰাৰ্থীৰ অভাৱ হৈছে। আৰু সেইকাৰণে আজিৰ তাৰিখত আপুনি যদি চাব যায় ৰাইট টু এডুকেশ্যন এক্ট 2005 অনুসৰি যিখিনি ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক থাকিব লাগে, BTCৰ চুকে কোণে এনেকুৱা শ স্কুল আছে য'ত ছাত্ৰ ছাত্ৰী অনুপাতে শিক্ষক নাই। আপুনিতো ছাত্ৰ সংগঠন কৰি আজি BTC গৈছে, এইবিলাকৰ প্ৰতি কিয় ভূক্ষেপ কৰা নাই? সেইকাৰণে কৈছোঁ, কথা আৰু কামৰ মাজত পাৰ্থক্যটো কমাই আনি BTC অঞ্চলৰ সৰ্বস্তৰৰ 32 লাখ জনসাধাৰণৰ সমউন্নয়ন সমবিকাশৰ কাৰণে আপুনি BTC গৈছে আৰু আপোনাৰ দায়িত্ব পালন কৰাত আপুনি কৃপণালি নকৰিব। ধন্যবাদ। সংবাদৰ শিৰোনামা আজি প্ৰায় 4 বছৰ ধৰি দখল কৰি আহিছে। ABMCৰ প্ৰয়াত সভাপতি শ্বহীদ লাফিকুল ইছলাম আহমেদক কোকৰাঝাৰৰ ৰাজপথত 2017 চনৰ 1 আগষ্ট তাৰিখে গুলীয়াই হত্যা কৰা হৈছিল। এই হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া CBI-লৈ গ'ল। ABMC ধাৰাবাহিকভাৱে আন্দোলন কৰিলে আৰু যোৱা BTC নিৰ্বাচনৰ সময়তো লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ বিষয়টো এক নিৰ্বাচনী বিষয় আছিল। এই বিষয়ে বিভিন্ন দলে নিৰ্বাচনী ইস্তাহাৰত পৰ্যন্ত উল্লেখ কৰিছিল। পৰৱৰ্তী পৰ্যায়ত ধাৰাবাহিক ABMC আন্দোলন কৰাৰ পিছত CBI আজি কিছুদিন পূৰ্বে হাইকোৰ্টত ক্ষমা কৰিব ন্যায়ালয়ত তেওঁলোকে অভিযোগনামা দাখিল কৰিছে, য'ত নেকি 5জন অভিযুক্তক চিনাক্ত কৰা হৈছে। কিন্তু এটা কথা আমি জানি আচলতে যি হত্যাকাৰীৰ আজিৰ তাৰিখত অসম চৰকাৰৰ হাতত ফটো আছে, পৰিচয় আছে, নাম আছে, সেই হত্যাকাৰীসকলক আজিৰ তাৰিখলৈকে চৰকাৰে কিয় গ্ৰেপ্তাৰ কৰিব পৰা নাই? আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। আজি অসম পুলিচ যি স্মাৰ্ট পুলিচ বুলি কোৱা হয়, অসম চৰকাৰ যি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নেতৃত্বাধীন যি অসম চৰকাৰ আজিৰ তাৰিখত বিভিন্ন কথাৰ ফুলজাৰি মাৰি ঘূৰি গৈছে, বিভিন্ন দিশত বিকশিত অসমৰ কথা কৈছে, সমাজ উন্নয়নৰ কথা কৈছে, কিন্তু ABMCৰ প্ৰাক্তন সভাপতি BTCৰ অন্যতম এক বলিষ্ঠ প্ৰতিবাদী সত্তা লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰী চিনাক্ত হোৱাৰ পিছতো কিয় এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিব পৰা নাই? নে চৰকাৰে সেই হত্যাকাৰীসকলক লুকুৱাই দিছে যে জোলঙাৰ মেকুৰী ওলাই নপৰক বুলি? আমি প্ৰশ্ন কৰিছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আপুনি প্ৰতিশ্ৰুতি দিছিল যে হত্যাকাৰী গ্ৰেপ্তাৰ হ'ব, আজি হত্যাকাৰী চিনাক্ত হৈছে, গ্ৰেপ্তাৰ কিয় হোৱা নাই? কি কৰিছে আৰক্ষীয়ে? অসম আৰক্ষীয়ে কি কৰি আছে? আমি প্ৰশ্ন কৰিছোঁ। মিষ্টাৰ প্ৰমোদ বড়ো ডাঙৰীয়া BTC চিফ, আপোনাকো আমি প্ৰশ্ন কৰিছোঁ, আপুনি প্ৰতিশ্ৰুতি দিছিল যে হত্যাকাৰী গ্ৰেপ্তাৰ হ'ব, কেতিয়া গ্ৰেপ্তাৰ হ'ব? আজি আপুনি চৰকাৰত আছে, আপুনি কিয় চৰকাৰক এবাৰ ইয়াত হেঁচা প্ৰয়োগ কৰা নাই? আজি আমি বাৰম্বাৰ আন্দোলনৰ পিছত আন্দোলন কৰিছোঁ, চৰকাৰে আমাৰ কথা শুনা নাই। আপুনিতো আমাৰ কথা শুনিব লাগে, আপোনাৰ এই অঞ্চলত জন্ম, আপুনিতো নীৰৱে আছে। কি নীৰৱে মানে চৰকাৰৰ নীতিক আপুনি সমৰ্থন দিছে নেকি? সেইকাৰণে আমি আহ্বান জনাইছোঁ, শীঘ্ৰেই শ্বহীদ লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰি জনচক্ষুৰ সন্মুখলৈ আনিব লাগে।